এজনী এনেই দেৰি হৈছে পথাৰলৈ যাবলৈ লোকৰ ৰোৱা চাগে এফাল হ'লেই আমাৰ আকৌ একদম সময় মানে নহয় এইজনীও হৈছেনে নাই জানো অ' বোৱাৰী আহ আকৌ সোনকালে ৰুওঁগৈ এই ৰ'দ ওলাব নহ'লে পাছত ৰুব মেলিব নোৱাৰো ৰুবও নাজানো অ' মা গৈছো ৰ'ব ছানস্ক্ৰীম অলপ ঘঁহি গৈছো আৰু ছানগ্লাছযোৰ বিচাৰি পোৱা নাই ৰ'ব গৈছো কি সানিব লাগে মুখত আমি একো নহনাকৈ আহিছোঁ সেইবোৰ সানি থাকিব নালাগে এইবোৰ আজিকালি আকৌ কি সানি থাকিব লাগে এইবোৰ দেৰি কৰি আছে বেগেতে সোনকালে আহ আকৌ ছানগ্লাছ নে কি সেইখন লগাই ল'ব নালাগে দেই পথাৰলৈ গামোচা এখন লৈ হৈ যাব থৈ ৰমলাই ৰুই আছে দেখিছ কেনেকৈ আগতে আহিলে তাই মাতি থৈছিলোঁ ভাত এসাঁজ খাম বুলি ৰ'বলৈ অ' ৰমলা ৰ'বহে মই যাবই পৰা নাই লাগি ধৰিছে কি যাব পৰা নাই ভৰিটো এনেকৈ দি আহা হ'ব ভালকৈ কাপোৰবোৰ অলপ হেৰিকৈ ল ৰমলা ৰুইছ ইমান দেৰি কৰিলে আপোনালোকে এই মই সোনকালে আজৰি হওঁ বুলি আজৰি হ'ব নাই গৰু ছাগলী গৰু এইজনীৰ ভিতৰত কিনো লেপিছে কৰিছে দেৰি কৰি আছে নাহে আপুনি আকৌ সোনকালে আহিম বুলি কোৱা দেখি মই সোনকালে আহিলোঁ আকৌ তাইক বোলো লৈ আহোঁ পথাৰলৈ হয় নাই বাৰু শিকক এতিয়া নিশিকিলে পিছত সোমাই থাকিলে নহ'ব নহয় কথা এনেকৈ ল জোক লাগিছে নেকি বাৰু জোক ওলাইছে কিন্তু দেই সাৱধানে বোৱাৰী মই হ'লে নোৱাৰিম যে জোক লাগিলে নামিব একো নহয় পিক আছে নহয় মোক পিক দি দিম তোমাক খাইছোঁ বৰ ডাঙৰ জোক ওলাই আকৌ দেই অ' ৰমলা নকবি ভয় খাব বৈ এনেকৈ দিয়া ইমান গাল নিদিয়ে নহয় এনেকৈ 3ডাল লোৱা খালে বোৱাৰীয়ে খালে আৰু দেই শিকাইছোঁ নতুন যে লাগিলে আৰু এনেকৈ দি যা এডাল খৰকৈ দে কেতিয়া ৰুই হ'ব এনেকৈ দে হৈছেনে বাৰু এডাল দুডাল মোৰ ৰুইয়ে শেষ হ'ল তাত ফালিবি ৰোৱা অকণ খৰকৈ দে হিচাপ কৰি দিব নালাগে অট'মেটিক আহিব এনেকৈ এইবোৰ নেজানোৱে নহয় বোৱাৰীয়ে কিন্তু বৰ ধুনীয়া ৰুইছা দেই ভাল লাগিছে পাৰিবা তুমি দেই এই ৰমলা খুৰী ৰ'ব আজি বোৱাটোৱে দেখোন কঠীয়াবিলাকো কাটি থৈ নগ'ল আপুনি নক'লে হ'ব পথাৰলৈ আহিম বুলি কৈছে বোলে কঠীয়াবিলাক দি থৈছোঁ তহঁতি ৰুলেগৈ হ'ব বোলে কঠীয়াবিলাকো নেকাটি দেখিছোঁ এনেকুৱাটো বুঢ়া ইমান ৰ'দ দিছে ছানগ্লাছযোৰ আনিবলৈ পাহৰি থাকিলোঁ নহয় এইটো কি ছানগ্লাছ কৈ আছোঁ অতটো ৰ'দত আমি এনেকৈ ৰুই থাকিলোঁ না ৰমলা এখন ওলালে আৰু ছানগ্লাছ নে কি সেইখন নখকেইটা মানে গোটেই বোকা সোমাই এদাই হৈ গৈছে মোৰ তই কি ৰুইছ সেই গুচাই এনেকৈ পৰি গৈছে ফিটকৈ ৰু ভাল কথা হৈছেনে বাৰু নেকি নহ'লে ৰমলা ৰু নহ'লে মই এজনীৰ লগত ৰোৱা নহ'বই এজনী শিকাবলৈহে আনিছোঁ শিকাওক ভালকৈ শিকাওক দেই পাৰিবি আজি প্ৰথম ৰোৱাৰ কাৰণে পৰি গৈছে বেছি নুপুতিবি আকৌ বহুত দিন লাগিব ওলাওঁতে ওপৰতে থৈ আহ কি কৰিলি আপুনিহে কৈছে ওপৰতে থৈ আহ ওপৰতে মানে মই পানীত থ'বলৈ কোৱা নহয় অকণমান ফুট আকৌ কি বোৱাৰী পালে এজনী অকণমান ফুট এয়া ওলায়ে যায় এনেকৈ অকণমান তেনেকেহে ভয় যাব তেতিয়াহ'লে তই সেই ভাত লৈ আহিবি কচু কেইটামান বুটলি পেলাই নি কঁঠাল গুটি দি পেলাই খৰিচা দি ভাত লৈ আহিবি ৰমলা আকৌ ভাতকেইটা নোখোৱালে বেয়া পাব নহয় মই বনামগৈ বুলি ভাবিছিলোঁ তোক বোলো ৰমলাৰ ওচৰত দি থৈ যাওঁ ৰুবলৈ সেই ৰুব নোৱাৰো যদি তই ভাত এটা লৈ আনগৈ যা বোৱাটোক ভাত দি দিবি ৰাতিপুৱা নাই ভাল বাচিলোঁ আৰু জীৱনত আৰু পথাৰলৈ আহিবলৈ নাই দেই